নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনাক সুৰভি ব্লগলৈ। আৰু আজি আপোনাক এটা কথা কওঁ যে মই ভিডিঅ'বিলাক ঘৰতে বনাই ঘৰতে শেষ কৰি থৈ দিম সেইটো নাভাবিব। তাৰমানে এইকেইদিন মই ইমান এটা ক'তো ওলোৱা নাই, যাব পৰা নাই, সেইটোৰ কাৰণে তাৰমানে মই ঘৰতে ভিডিঅ'বিলাক কৰি আছোঁ। কিন্তু সদায় যে মই এনেকৈ ঘৰতে তাৰমানে ভিডিঅ'বিলাক বনাই থাকিম সেইটো নহয়। তাৰমানে মই চেষ্টা কৰিম আপোনালোকক নতুন নতুন জেগা, নতুন নতুন বস্তু, ক'ৰবাত যোৱা ভিডিঅ' তাৰমানে যিকোনো বস্তু তাৰমানে দেখুৱাব চেষ্টা কৰি থাকিম। কিন্তু তাৰ আগতে আপোনালোকে মোক উৎসাহিত কৰি থাকিব লাগে। ৰাতি কেইটামান কাপোৰ ভিজাই থৈ দিছিলোঁ, কাপোৰখিনি ধুই লওঁ। দাদা আহিছে, দাদাৰ পৰা তাৰমানে বস্তুবিলাক ৰাখোঁ। মই সদায় ৰাতিপুৱাই আহে, বস্তু লৈ আহে আৰু দোকানৰ কাৰণে মই ৰাখি থৈ দিওঁ। মোৰ সুবিধা হয় তাৰমানে এনেকৈ বস্তুবিলাক দি থৈ গ'লে। আৰু দাদা নামটো কৈ দিয়ক। মোৰ নাম ঘনশ্যাম বৰ্মন। ঘনশ্যাম বৰ্মন আৰু নলবাৰীয়া, খাটি নলবাৰীয়া, আৰু ধুনীয়া কৰি তাৰমানে নাম চামো গাব জানে, বঢ়িয়া নাম গায়। আৰু দাদাৰ তাৰমানে দোকানো আছে হালচকত দোকানো আছে। আৰু এনেকৈ বাইকখন লৈ তাৰমানে দোকানে দোকানে আমাৰ নিচিনা দোকানীবিলাকক বস্তু দি যায়। এতিয়া মই বস্তুখিনি ৰাখি ল'লোঁ, তাৰপিছতে কাপোৰ অলপমান আৰু বাকী আছে ধুবৰ কাৰণে, সেই কাপোৰখিনি ধুই লওঁ। ঢেনটানান, এই চাওক মোৰ কাপোৰ শুকাই একদম ধুনীয়া ফৰফৰীয়া কৰকৰীয়া হৈ গ'ল। এতিয়া মনটো ভাল লাগি আছে, কাপোৰখিনি নি কিনি ধুনীয়াকৈ জাপি থৈ দিম। তাৰপিছতে কালি ৰাতিপুৱা হ'লে পিন্ধিম। এটা কথা কওকচোন বাৰু, হেৰি কি কয়, মাইকী মানুহবিলাকৰ, মই মাইকী মানুহৰ কথাই কৈছোঁ, এই কাপোৰ কানি ধোৱা, বাচন ধোৱা, তাৰপিছতে এইফালে ঘৰ সাৰা, চোতাল সাৰা, ভাত বনোৱা, সেইবিলাক যে সদায় যে কৰি থাকোঁ, ৰাতিপুৱা শুই উঠি সদায় সেইবিলাক কাম, একেখিনি কামকে সদায় কৰি থাকিব লাগে। ৰাতিপুৱা উঠি এতিয়া মাথাটো গৰম হয়নে নহয় আপোনালোকৰ ক'বচোন, যে সেই তেৰিকা সদায় একেখিনি কামকে কৰি থাকিব লাগে, সেই ভাৱটো আহেনে নাহে? মোৰ কিন্তু একদম পূৰা আহে। মানে কেতিয়াবা ভাবোঁ বিছনাখন, আঁঠুৱাখন টানিব লাগে, বিছনাখন পাৰিব যাওঁতে আঁঠুৱাখন টানা, সদায় তাৰমানে আঁঠুৱাখন টানিব লাগে, আৰু ৰাতিপুৱা হ'লে উঠাই থ'ব লাগে, আৰু ভাত বনাব লাগে, বাচন ধুব লাগে, খাব লাগে, সেইবিলাকেই কাম সদায় কৰি আমনি লাগি যায়। কেতিয়াবা খং উঠি যায়, কিন্তু নকৰিলেও নহয়। কিন্তু কামখিনি যদি শেষ হৈ যায়, শেষ হোৱাৰ পিছত পূৰা মাথা ঠাণ্ডা কৰি বহি থাকিব পাৰি। আপোনালোকৰ হয়নে সেনেকুৱা? মোৰ কিন্তু একদম হৈয়ে থাকে, সেনেকুৱা ভাৱ আহিয়ে থাকে। সেই এতিয়া মানে মই কাপোৰ জাপা কাৰ্যসূচী আৰম্ভ কৰোঁ। কাপোৰ জাপি মানে মই ইমান ভাল পাওঁ। কাপোৰ জাপি মই বিৰাটেই ভাল পাওঁ। কাপোৰ জাপি মই ভাল নাপাওঁ, বেয়া খং উঠে, কিন্তু তাৰমানে তথাপিতো বাধ্য, জাপিবই লাগিব কাপোৰ। বাবা গা ধুলা? নাই ধুলা গা? নাই। কেনেকুৱা লাগিছে গা ধুই? বহুত ভাল, মানে বহুত ভাল, অপোজিট, বহুত ভালৰ অপোজিট। ঠাণ্ডা পানী দি ধুলা না গৰম পানী দি ধুলা? গৰম পানী, তাৰে অপোজিট। মায়ে পানী গৰম কৰি দিছে? তাৰে অপোজিট। কৰ কি বকি আছা? কেনেকুৱা লাগিল গা ধুই? বহুত ভাল, সেইটোৰ অপোজিট। এনেকে সদায় গা ধুই থাকিবা দেই। নুধু, তাৰে অপোজিট। খাবা? নাখাওঁ। এটা খাইছে, সেইটো পচা ওলাইছে, মুখখন বেয়া হৈ গ'ল। ধেমালি কৰিছো, গোটা খাই দিয়ে, একো নাই, সঁচা কৰি। বাদাম
ভাজা বাদাম, কাঁচা বাদাম, ভাজা বাদাম। বন্ধুসকল, ভিডিঅ'টো চাই আপোনালোকৰ আজি কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। তেতিয়া তাৰমানে আমি গম পাম যে আমাৰ ভিডিঅ'বিলাক কেনেকুৱা হৈছে, ভাল হৈছে, বেয়া হৈছে নে কি হৈছে। আপোনালোকে প্লিজ 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 কমেণ্ট কৰি জনাব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। তেতিয়াহ'লে আজিলৈ আহোঁ, বাই বাই।